নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টোৰ উদ্দেশ্য আজি আমাৰ যোনটো পলিটিকেল চিনাৰিঅ' দেশত চলি আছে আৰু য'ত মানে আমি বিভিন্ন দিশৰ পৰা আমাক প্ৰভাৱিত কৰা হয়, এজ এ ভোটাৰ আমি প্ৰভাৱিত হৈ যাওঁ। বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা প্ৰিণ্ট মিডিয়া হওক অথবা আমাৰ ডিজিটেল মিডিয়া হওক, তাত কিছুমান বস্তু ইমান বেছিকৈ আমাক দেখাই থাকে যোনবিলাক আমাৰ দৰকাৰ হ'বও পাৰে বা নহ'বও পাৰে। নোহোৱা বস্তুবিলাকে বেছিকৈ দেখুওৱা হয়, যোনবিলাক আমাৰ লাইফত ইমান এটা ইম্পৰ্টেণ্ট নহয়। আৰু যোনটো ইম্পৰ্টেণ্ট কথাবিলাক আছে সেই কথাবিলাকক কমকৈ দেখুওৱা হয়, যাতে আমি মানে তেওঁলোকে বিচৰা নিচিনাকৈ আমি প্ৰভাৱিত হওঁ আৰু তেনেকৈ আমাৰ ডিচিশ্যনবিলাক আমি লওঁ। তো এইটো ভিডিঅ'ত মই চৰকাৰী চাকৰি কৰা মানুহবিলাকৰ এটা দিশ মই আজি ইয়াত ক'ব বিচাৰিছোঁ। আমি জানো যে আমাৰ অসম চৰকাৰ আৰু যোনটো কেন্দ্ৰীয় চৰকাৰ আছে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ, দুয়োটা বিজেপি চৰকাৰ আছে। অসমৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাই বিজেপি চৰকাৰ আছে। আৰু মই কথাটো আজি যোনটো চৰকাৰী চাকৰিয়ালবিলাকে ডিয়াৰনেছ এলাউন্স বুলি কয়, ডিয়াৰনেছ এলাউন্স যোনটো পায় তাৰ ওপৰত বেছ কৰি মই কথাটো ক'ম। তো আমি জানো যে এইবাৰ আমাৰ কিছুদিন আগত কেন্দ্ৰীয় চৰকাৰে DA এনাউন্স কৰিছে আৰু DA এনাউন্স কৰাৰ লগে লগে DA হৈ গৈছে 50%, 7 পে কমিশ্যনৰ DA হৈ গৈছে 50%। এইটো আপোনালোকে লিষ্টটো চাব পাৰে। ইয়াত কোনটো সময়ত কেনেকুৱাকৈ DA দিয়া গৈছে সেইটো ইয়াত দিয়া হৈছে। আমি জানো 7 পে কমিশ্যনটো আমাৰ 2016 চনৰ 1 জানুৱাৰীৰ পৰা বলবৎ হৈছিলে। তো তেতিয়াৰ পৰা বিভিন্ন সময়ে যেনেকৈ 1 জুলাই 2016ত 2% দিছে, আকৌ 1 জানুৱাৰী 2017ত 4%, তেনেকৈ বাঢ়ি এইবাৰ 2024 চনৰ 1 জানুৱাৰীৰ পৰা এইটো 50% হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰৰ 50% ডিয়াৰনেছ এলাউন্স হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে আমাৰ অসম চৰকাৰেও তাৰ একে হাৰত DAটো দিয়ে। গতিকে আমাৰ অসম চৰকাৰৰ যোনবিলাক কৰ্মচাৰী আছে তেওঁলোকেও এইটো 50%ৰ লাভটো পাব বুলি আমি জানো। কিন্তু এইটো 50% পোৱাৰ লগে লগে আমাৰ বহুতে ফূৰ্তি কৰিছে যে বিহুৰ আগত আমি এটা ডিয়াৰনেছ এলাউন্স পাম, গতিকে আমাৰ খুব ভাল এটা খবৰ। আৰু সেইটো নিউজ চেনেলবিলাকত এনেকৈ দেখাইছে যে চৰকাৰী কৰ্মচাৰীক বিহুৰ উপহাৰ দিছে বা তেনেকুৱা বহুত কিবা কিবি। আৰু 7 পে কমিশ্যনত এটা বস্তু লিখা আছিলে যে 50% হোৱাৰ লগে লগে ডিয়াৰনেছ এলাউন্স 50% হোৱাৰ লগে লগে বাকী যিবিলাক এলাউন্সেছ আছে তাতো 25%ৰ এটা ইনক্ৰিজ হ'ব। তো এইখিনি দেখিলে আৰু যদি অলপ ভালকৈ যদি চিন্তা কৰা যায়, দেখা যাব যে 50%টো একদম কেনেকুৱা টাইমত হ'ল, যেতিয়া লোকসভা ইলেকশ্যন আহি আছে তাৰ একেবাৰে আগতে 50% কৰা হ'ল, যাতে বাকী এলাউন্সবিলাকত 25%ৰ এটা ইনক্ৰিজ হয় আৰু মানুহে এটা দৰমহাটোত অলপ কি পায়, এটা ভাল হাইক যেন দেখে যে এটা হাইক পাইছোঁ আমি। এই হাইকটো দেখি পেলাই মনটো ফূৰ্তি হৈ থাকিব আৰু ফূৰ্তি হৈ থাকিলে আমি আমাৰ ডিচিশ্যনটো তেনেকুৱা ল'ম যাতে আমি বৰ্তমান চৰকাৰৰ পক্ষত আমাৰ ডিচিশ্যনটো যায়। সেইবিলাক খুব প্লেনিং কৰি কামবিলাক কৰা হৈছে। কিন্তু মই দেখাব বিচাৰিছোঁ যে এইখন চৰকাৰে লাগিলে ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক, কাৰণ দুয়োটা একে মাৰ্গত চলি আছে, তো এইখন চৰকাৰে আমাক কেনেকৈ ঠগিছে সেইটো মই দেখাব বিচাৰিছোঁ। চৰকাৰী কৰ্মচাৰীক কেনেকৈ ঠগা গৈছে আপোনালোকে চাব। এইটো আমাৰ 2016 চনৰ পৰা 2024 চনলৈকে আহিছোঁ আমি 8 বছৰ। 8 বছৰত আমি 50% ডিয়াৰনেছ এলাউন্সৰ ৰেট পাইছোঁগৈ। আৰু তাৰ আগত যোনটো 6 পে কমিশ্যন আছিলে তাত আপোনালোকে চাওক, এইটো আছিলে 6 পে কমিশ্যনৰ ডাটা। এইটো 2006 চনত ইমপ্লিমেণ্ট হৈছিলে। 2006 চনৰ 1 জানুৱাৰীত ইমপ্লিমেণ্ট হৈছিলে 6 পে কমিশ্যন। আৰু তাত 6 বছৰ আপুনি চাওক, 6 চনৰ পৰা 14 চনলৈকে। 14 চনৰ 1 জানুৱাৰীত আপুনি চাব ইয়াত কিমান পাৰ্চেণ্ট দিয়া হৈছে, 100%। ডেট মিনছ আমি ক'ব পাৰোঁ যে এইখন চৰকাৰে, বৰ্তমান চৰকাৰে, য'ত আমাৰ 8 বছৰত যোৱা চৰকাৰে 100% দিয়ে দিছিলে, এইখন চৰকাৰে আমাক 50% দিয়ে দিছে। গতিকে আমাক অলৰেডি 50%ৰ আমাৰ মানে ক্ষতি তেওঁলোকে কৰিলেই। আৰু অহা 2 বছৰ 3 বছৰ পিছত এটা পে কমিশ্যন লাগিব লাগে, 10 বছৰ মূৰে পে'টো ৰিভাইজ হয়। গতিকে তেওঁলোকে এইবাৰ ৰাজ্যসভাত কোনোবা এজনে লিখিত প্ৰশ্ন দিয়াত তেওঁলোকে ৰিপ্লাই দিছে যে এতিয়ালৈকে তেওঁলোকে সেইটোৰ কথা কোনো চিন্তাই কৰা নাই। দেশৰ এনেকুৱা অৱস্থা নহয় যে তেওঁলোকে নতুন এটা পে কমিশ্যনৰ বিষয়ে ভাবিব। গতিকে আপোনালোকে চাব যে ডিয়াৰনেছ এলাউন্সটো একচুৱেলি বেছ হয় যে আপোনাৰ দেশত কেনেকুৱা মূল্যবৃদ্ধি হৈছে তাৰ ওপৰত বেছ কৰি ডিয়াৰনেছ এলাউন্স দিয়া যায়। আৰু আমি সকলোৱে অনুভৱ কৰিছোঁ, ৰাইজে অনুভৱ কৰিছে, লাগিলে ডাটাবিলাকে যিয়ে নকওক কিন্তু আমি বা নিউজ চেনেলে যিয়ে নেদেখাওক, আমি ৰাইজে অনুভৱ কৰিছোঁ যে মূল্যবৃদ্ধি আগতকৈ কমা নাই, মূল্যবৃদ্ধি বাঢ়ি গৈ আছে, মূল্যবৃদ্ধি হৈয়ে আছে। আৰু এইটো এটা নেচাৰেল প্ৰচেছ, বস্তুৰ দাম লাহে লাহে বাঢ়েই। গতিকে আমি এইটোতো ক'ব নোৱাৰোঁ যে যোৱা যোনটো চৰকাৰ আছিলে, যোৱা 2006 চনৰ পৰা 2016 চনলৈকে 10 বছৰ যোনটো পিৰিয়ড আছিলে, তাতকৈ এইটো 10 বছৰত, 16ৰ পিছৰ পৰা 10 বছৰত মূল্যবৃদ্ধি একেবাৰে কমি গৈছেতো ক'ব নোৱাৰোঁ। যদি বাঢ়াও নাই
তথাপি কমচে কম সেই একে হাৰত চলিছে বুলি আমি ভাবি ল'ব লাগিব। যদি একে হাৰতো চলে তেন্তে আমাৰ ডিএটোতো একে হাৰত দিব লাগিছিলে। ডিএটো কিয় আমাৰ 50% কৰি দিলে, আধা ডিএ দিলে। 100% যোৱা চৰকাৰে দিছিলে, এইবাৰ 50% দিলে। এইটো এটা কথা। আৰু 2 নম্বৰ কথা হ'ল কি যে আমি যেতিয়া চাওঁ যে টেক্সৰ যোনটো হাৰ হয়, টেক্সৰ হাৰতো আমাক ৰেহাই দিয়া হোৱা নাই। তো চৰকাৰী কৰ্মচাৰীবিলাকে টেক্সো ভৰিব আৰু ডিএও কম পাব, আৰু এনেকুৱা মানে সমাজতো এনেকুৱা এটা হেৰি হৈ যায়, এটা ভাৱনা হৈ যায় যে আমি চৰকাৰী চাকৰিয়াল যদি আমি মানে চৰকাৰৰ পৰা বহুত কিবা কিবি লৈ আছোঁ, গতিকে আমি চৰকাৰৰ প্ৰতি এটা আনুগত্য দেখাব লাগিব। কিন্তু একচুৱেলি আমি এটা ছাৰ্ভিচ দিছোঁ, আৰু ছাৰ্ভিচৰ পৰিৱৰ্তে আমাক চৰকাৰে চলিবলৈ আমাক দৰমহা দিছে। তো না চৰকাৰে আমাৰ ওপৰত কোনো তেনেকুৱা হেল্প কৰিছে, বা আমি ক'ব পাৰিম যে চৰকাৰে আমাৰ ওপৰত কোনো দয়া কৰা নাই, বা আমিও চৰকাৰৰ পৰা মানে উইদাউট কাম কৰি আমি পইচা লোৱা নাই। গতিকে এইটো এটা সমান ৰিলেশ্যন হ'ব লাগে। আৰু মই ভাবোঁ যে যদি কোনোবা এটা চৰকাৰৰ আমি কিবা এটা ভাল কামৰ কাৰণে তেওঁলোকক প্ৰশংসা কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ যদি কিবা কিবি তেনেকুৱা কাম হয় যোনবিলাক ৰাইজৰ কাৰণে ভাল নহয়, সেইটোক আমাৰ দায়িত্ব হয় যে সেইটো আমি আঙুলিয়াই দিওঁ। সেইকাৰণে সেইটো উদ্দেশ্য লৈ মই এইটো ভিডিঅ' বনাইছোঁ। মই কোনো পলিটিকেল পাৰ্টিৰ সপক্ষে বিপক্ষে মাত দিব ইয়াত অহা নাই, কিন্তু এইটো এটা ডাটা বেছড এনালাইচিছ যে আমাৰ যোৱা 10 বছৰত যোৱা যোনটো 6 পে কমিশ্যন আছিলে তাত কেনেকৈ দিয়া গৈছিলে আৰু এতিয়া কেনেকৈ দিয়া গৈছে, সেইটো আপোনালোকে চাব, ভাবিব, আৰু সেইটোলৈ প্ৰতিবাদ কৰক। নিজৰ স্থানতে নিজৰ কামৰ দ্বাৰা নিজৰ বিভিন্ন যোনটো আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছন আছে সেইটো ব্যৱহাৰ কৰি আপোনালোকে প্ৰতিবাদ নিশ্চয় কৰিব। আৰু এটা কথা, যোনটো OPS আৰু NPSৰ ডিবেট চলি আছে, NPSত চৰকাৰী কৰ্মচাৰীক বহুত ভালকৈ ঠগা গৈছে। NPSত এনেকুৱা এটা ব্যৱস্থা য'ত নেকি সেইটো লৈ লাগিলে পিছত এটা সুকীয়া ভিডিঅ' বনাম। যদি NPSত কোনোবা মানুহ আছে যোনটো মানুহ 5 বছৰ 10 বছৰ ছাৰ্ভিচ কৰাৰ পিছত তেওঁৰ ছাৰ্ভিচ শেষ হৈ গ'ল, অথবা তেওঁৰ কিবা কাৰণত তেওঁ ছাৰ্ভিচটো কণ্টিনিউ কৰিব নোৱাৰিলে, তেন্তে তেওঁৰ যোনটো ৰেষ্ট অফ দ্য লাইফ তেওঁৰ যোনটো মানে পেঞ্চন পাব লাগে, সেইটোৰ অৱস্থা দেখিলে আপোনালোকে ৰাইজে ভাবিব, চিন্তা কৰিব যে কি আমাৰ লগত কেনেকুৱা ঠগন আমাক চৰকাৰে দি আছে। গতিকে সেই OPSটো লৈ পেলাই আমাৰ কি কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব। আৰু প্ৰতিবাদৰ আটাইতকৈ ভাল মঞ্চ আমাৰ ওচৰত আহি আছে, ইলেকশ্যন আহি আছে। সেইটো আটাইতকৈ ভাল মঞ্চ, সেইটো ব্যৱহাৰ কৰক আৰু নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰক। ধন্যবাদ।